Hello friend, this is Sajleva Sarkar আৰু আপোনালোকে চাই আছে আহোম টেক ফ্ৰেণ্ড। তো বন্ধুসকল আজিৰ ভিডিঅ'ৰ বিষয়টো হ'ল যে এডব ফটোশ্বপ বা ফটোশ্বপত আপোনাৰ ফটোৰ বেকগ্ৰাউণ্ডটো কেনেকৈ ব্লাৰ কৰিব। তো বন্ধুসকল এই ভিডিঅ'টো শুরু কৰাৰ আগত মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আপুনি যদি এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব। তো বন্ধুসকল বেছি কথা নকৈ একেবাৰে ডাইৰেক্ট টিউটোৰিয়েলত যাওক। তো ফাৰ্ষ্ট অফ অল আপোনাক কি কৰিব লাগিব, এডব ফটোশ্বপ অন কৰি ল'ব লাগিব আৰু যিকোনো এটা ফটো আপুনি ইয়াতে লৈ লওক। মই এই ফটোটা লৈ আছো। বন্ধুসকল এই ফটোৰ বেকগ্ৰাউণ্ডটো মই ব্লাৰ কৰিম। তো বন্ধুসকল ব্লাৰ কৰিবলৈ হ'লে আপুনি যিখিনি অংশ ব্লাৰ কৰিব সেইটো আগত সিলেক্ট কৰি ল'ব লাগিব। তো প্ৰথমে মই সিলেক্ট কৰি লৈ আছো। তো এনেকৈ আপোনালোকে এইটো সিলেক্ট কৰি ল'ব। তো মই ইয়াতে ভালকৈ সিলেক্ট কৰা নাই, আপোনালোকক মাত্ৰ টিউটৰিয়েলৰ কাৰণে এইটো দেখাই আছো। তো আপোনালোকে ভালকৈ এইবিলাক সিলেক্ট কৰি ল'ব। লৈ আপোনালোকে যাব লাগিব ফিল্টাৰত গৈ ব্লাৰ পিছত গাউছিয়ান ব্লাৰত যাব। দেখিবলৈ পাইছে মই ইয়াতে ৰেডিয়াছটো অলপ আছে, ইয়াতে আপুনি যদি বঢ়াই দিয়ে তেন্তে আপোনালোকৰ বেকগ্ৰাউণ্ডটো বেছিকৈ ব্লাৰ হ'ব। তো আপোনালোকে কমাই দিয়ে তেন্তে কম হ'ব, বঢ়াই আৰু বঢ়াই দিলে আপোনালোকৰ নিজ ইচ্ছামতে এইটো দিব পাৰিব। তো এনেকৈ আপোনালোকে বেকগ্ৰাউণ্ডটো ব্লাৰ কৰিব পাৰিব। তো বন্ধুসকল মোৰ ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যদি এই ভিডিঅ'টোৰ বিষয়ে কিছু সন্দেহ থাকে তেন্তে মোক কমেণ্ট বক্সত ক্লিক কৰিব। ধন্যবাদ।